তিনিদিন ধৰি আৰক্ষীৰ জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ হয় জোনমণি ৰাভা। বিতৰ্কিত এছআই জোনমণি ৰাভা মাজুলীত কৰ্মৰত অৱস্থাতে ভাবিছা আমি ৰাণা প্ৰকাশৰে মিলি বিভিন্নজনৰ লগত ধনৰ যি কাম দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল আৰু তথ্য প্ৰমাণ আৰক্ষীয়ে লাভ কৰাৰ পাছতে আজি তিনিদিন অভিযানৰ পাছতে দেখা গৈছে তেওঁ যি জেৰা কৰিছিল আৰু তাৰ পাছত আজি গ্ৰেপ্তাৰ কৰে আৰু দুপৰীয়া ভাগত মাজুলী আদালতত হাজিৰ কৰোৱা হয় আৰু আজি আদালতে 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে আৰু এতিয়া বৰ্তমান মাজুলী জিলাৰ যি কাৰাগাৰ আছে কাৰাগাৰৰ ঠিকনা হ'ল এছআই জোনমণি ৰাভা। মাজুলীৰ তিনি ব্যৱসায়ীয়ে নাম উল্লেখ কৰিছিল যি ৰাণা প্ৰকাশে ধন সংগ্ৰহৰ সময়ত প্ৰত্যক্ষ যি সাক্ষী আছিল সেয়া আছিল জোনমণি ৰাভা আৰু জোনমণি ৰাভাৰ বাবে টকা দিছিল এই ৰাণা প্ৰকাশ নামৰ প্ৰবঞ্চকটোক আৰু দেখা গৈছে আজি তিনিদিনৰ জেৰাৰ অন্তত আজি গ্ৰেপ্তাৰ কৰা হয় এইগৰাকী বিতৰ্কিত এছআই জোনমণি ৰাভাক। ষড়যন্ত্ৰ বলি হৈছে ন বাইদেউ? কোনে কৰিলে ষড়যন্ত্ৰ বাইদেউ? কোনে ষড়যন্ত্ৰ কৰিছে? ৰাণা প্ৰকাশে ভাল পোৱা প্ৰতিদান ইয়াকে ন? অলপ ক'ব দিয়ক না। কি ক'ব বাইদেউ? কি ক'ব নকয় আৰু